Hello everyone, welcome to my YouTube channel. সকলোকে স্বাগতম জনাইছো মই প্ৰমোদ। আজি আমি এই ভিডিওটোত BA ফাৰ্ষ্ট সেমিষ্টাৰ ৰাজনৈতিক তত্ত্বৰ পৰিচয় কিতাপটিৰ দ্বিতীয় চেপ্টাৰটিৰ ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ দৃষ্টিভংগী আৰু সমসাময়িক ধাৰণাসমূহৰ সকলো কোৱেশ্চন এনসাৰ কৰিম। ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু-বান্ধৱীসকলক যিমান পাৰা ভিডিওটো শ্বেয়াৰ কৰি দিবা। এতিয়া ইউনিট 2 ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ দৃষ্টিভংগী আৰু সমসাময়িক ধাৰণাসমূহৰ মেজৰ এণ্ড মাইনৰ কোৱেশ্চনছ এনসাৰ। Question number 1. Das Kapital গ্ৰন্থখনৰ লেখক কোন? উত্তৰ কাৰ্ল মাৰ্ক্সে লিখিছিল। Next question number 2. Da Autopsy গ্ৰন্থখনৰ লেখক কোন? উত্তৰ টমাছ মোৰ। Next question number 3. উদাৰতাবাদৰ চাৰিটা ঘাই বিশেষত্ব উল্লেখ কৰা। উত্তৰ 1 নম্বৰতে সহনশীলতাৰ ধাৰণা হিচাপে উদাৰতাবাদ, দ্বিতীয়তে তৃপ্তিপক্ষ ধাৰণা হিচাপে উদাৰতাবাদ, তৃতীয়তে অধিকাৰ ভিত্তিক উদাৰতাবাদ, চতুৰ্থতে উপযোগিতাবাদ। Next question number 4. সনাতন উদাৰতাবাদৰ দুজন সমৰ্থকৰ নাম লিখা। উত্তৰ হেলৱেল এণ্ড মিল্টন ফ্ৰিডমেন। Next question number 5. উত্তৰ আধুনিকতাবাদীৰ আদৰ্শ দুজন আলোচনাৰ নাম লিখা। উত্তৰ গিলিয়াছ ডিলিউছ এণ্ড জুকছ ডচৰিট। Next question number 6. উপযোগিতাবাদৰ দুজন প্ৰবক্তাৰ নাম উল্লেখ কৰা। উত্তৰ বেনছম আৰু জেমছ মিল। Next question number 7. গণতান্ত্ৰিক সমাজবাদৰ প্ৰধান বৈশিষ্ট্য দাঙি ধৰা। উত্তৰ 1 নম্বৰতে গণতান্ত্ৰিক সমাজবাদৰ প্ৰতিযোগিতাতকৈ সহযোগিতাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই আদৰ্শ পৃষ্ঠপোষকসকলৰ মতে অবাধ প্ৰতিযোগিতাই সমাজৰ ভাৰসাম্য নষ্ট কৰিব পাৰে। সেয়েহে সমাজত অবাধ প্ৰতিযোগিতাৰ সুবিধা থকাটোৱে উচিত নহয়। শ্ৰমিক আৰু মিলৰ মাজত সহযোগিতাৰ উচিত আৰু উভয়ে নিজকে উৎপাদন প্ৰক্ৰিয়া অংশ হিচাপে বিবেচনা কৰা উচিত। Next question number 8. নব্য মাৰ্ক্সবাদৰ দুজন প্ৰবক্তাৰ নাম লিখা। উত্তৰ হাৰ্বাৰ্ট মাৰ্কুছ আৰু ফ্ৰান্স ডুই অল্থুছাৰ। Next question number 9. দ্য ইনফ্ৰাঞ্চিছমেণ্ট অফ ওমেন কিতাপখনৰ লেখক কোন? উত্তৰ হাৰিয়েট টাইলৰ। Next question number 10. ফায়াৰ উইথ ফায়াৰ কিতাপখনৰ লেখক কোন? উত্তৰ মাউমি উলফে। Next question number 11. নব্য মাৰ্ক্সবাদ কি? চমুকৈ আলোচনা কৰা। উত্তৰ সাম্প্ৰতিক কালত দ্বিস্পদী বা পৰস্পৰগত মাৰ্ক্সীয় দৰ্শনৰ ভালেখিনি সংশোধন হোৱাৰ পৰিলক্ষিত হৈছে। দৰাচলতে শুধৰণিবাদৰ বিকাশৰ পিছৰ পৰাই মাৰ্ক্সবাদৰ বিশ্বাসী অথচ বিপৰীত মেৰুত অৱস্থা কৰা এচাম চিন্তাবিদে মাৰ্ক্সবাদক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। এনে শেহতীয়া মাৰ্ক্সবাদী তৰ্কই এনে তত্ত্বৰ মূল আধাৰত বিৰোধিতা নকৰিলেও ইয়াৰ প্ৰায়োগিক ক্ষেত্ৰত পৰিৱৰ্তন বিচাৰে। Next question number 12. উদাৰতাবাদৰ গুৰুত্বসমূহ লিখা। উত্তৰ 1 নম্বৰতে ৰাজনীতিচিন্তাৰ ক্ষেত্ৰত ই এটা নতুন বিচাৰবোধ আৰু চিন্তাধাৰাৰ সূচনা কৰিছে বুলি ক'ব পাৰি। Next 2 নম্বৰ প্ৰচলিত বিশ্বাস আৰু কৰ্তৃত্বৰ বিৰুদ্ধে উদাৰতাবাদ ই হ'ল প্ৰথম প্ৰতিক্ৰিয়া। 3 নম্বৰতে ৰক্ষণশীল আৰু ঐতিহ্যগত ধাৰণাৰ পৰিৱৰ্তনশীলেই প্ৰথম প্ৰক্ৰিয়া। Next question number 13. দ্য ফেমিনিষ্ট মাষ্টিক কিতাপখনৰ লেখক কোন? উত্তৰ ফেটি ফ্ৰিডেন। Next question number 14. দ্য ফিমেল ইনোজ কিতাপখনৰ লেখক কোন? উত্তৰ জাৰ্মেইন গ্ৰী। Next 15 নম্বৰ question. নাৰীবাদ বুলিলে কি বুজা? উত্তৰ ৰাজনৈতিক মতাদৰ্শ হিচাপে নাৰীবাদ পুৰুষাত্মকবাদৰ নামৰ নাৰীৰ বিৰুদ্ধে চলা বৈষম্য, দমন, শোষণ আৰু উৎপীড়নৰ বিৰোধিতা কৰে। সম অধিকাৰ বিশ্বাসী এনে ৰাজনৈতিক সমতাদৰ্শ সমাজত চলা দমন, শোষণ অধ্যয়ন আৰু অবিচাৰৰ অৱসান ঘটাব বিচাৰে। Next question number 16. অভিজ্ঞতাবাদীৰ তত্ত্বৰ বৈশিষ্ট্য লিখা। উত্তৰ 1 নম্বৰতে এই দৃষ্টিভংগীয়ে বৰ্ণনামূলক আলোচনাৰ পৰিৱৰ্তে এটা সাধাৰণ বা সাৰ্বজনীন তত্ত্ব গঠন কৰা পক্ষপাতী। Next 2 নম্বৰ অপশ্যন আৰোহণমূলক পদ্ধতি এই দৃষ্টিভংগীৰ আন এক বিশেষত্ব। Next question number 17. ডিয়েলেক্টিক্স অফ ছেক্স কিতাপখনৰ লেখক কোন? উত্তৰ ষ্টেলামিথ ফায়াৰষ্টোন। Next question number 18. দ্য ছেক্সুৱেল পলিটিক্স কিতাপখনৰ লেখক কোন? উত্তৰ কট্টে মিল্লাৰ।